মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকলৈ পুৱাৰ সম্ভাষণ জনাই আজিৰ তোমালোকৰ ক্লাছটো আৰম্ভ কৰিবলৈ লৈছোঁ। আজি মই তোমালোকৰ পৰিৱেশ অধ্যয়ন পাঠ্যপুথিৰ পাঠ নম্বৰ 4 প্ৰাকৃতিক সম্পদৰ খনিজ সম্পদৰ এটা প্ৰকাৰ চূণশিলৰ বিষয়ে তোমালোকৰ লগত আলোচনা কৰিম। চূণশিলৰ আজি আমি প্ৰথম দফাটোহে আলোচনা কৰিম। তাৰ লগতে ইয়াত কেইটামান প্ৰশ্ন দিয়া হৈছে, সেই প্ৰশ্নসমূহৰ উত্তৰো আমি আলোচনা কৰিম। ইতিমধ্যে তোমালোকৰ খনিজ সম্পদৰ বিভিন্ন প্ৰকাৰ যেনে কয়লা আৰু খাৰুৱা তেল বা পেট্ৰলিয়াম ডিজেলৰ বিষয়ে কৈ অহা হৈছে। তোমালোকে তাৰ পৰা কিছু প্ৰশ্ন উত্তৰো কৰিছিলা। সেই প্ৰশ্ন উত্তৰবিলাক তোমালোকে মনত ৰাখিবলৈ যত্ন কৰিবা, মুখস্থ কৰি পেলাবা। পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় সেইখিনি। আজি আমি চূণশিলৰ বিষয়ে আলোচনা কৰিম। চূণশিল অসমৰ আন এবিধ খনিজ সম্পদ। যিদৰে কয়লা আৰু পেট্ৰলিয়াম আৰু খাৰুৱা তেল, যাক আমি কয়লা পেট্ৰলিয়াম বুলিও ভাগ কৰিব পাৰোঁ, খাৰুৱা তেল আৰু কয়লা যিদৰে খনিজ সম্পদৰ প্ৰকাৰ অসমত পোৱা, সেইদৰে চূণশিলো তাৰ এটা প্ৰকাৰ, খনিজ সম্পদৰ এটা প্ৰকাৰ। ডিমা হাছাও জিলাৰ উমৰাংচু আৰু কাৰ্বি আংলং জিলাৰ কয়লাজান আৰু দিলাই পাহাৰত চূণশিল পোৱা যায়। এতিয়া তোমালোকক প্ৰশ্ন সুধিব পাৰে যে অসমৰ কোন কোন ঠাইত চূণশিল পোৱা যায়। তাৰ উত্তৰত তোমালোকে লিখিব লাগিব অসমৰ ডিমা হাছাও জিলাৰ উমৰাংচু আৰু কাৰ্বি আংলং জিলাৰ কয়লাজান আৰু দিলাই পাহাৰত চূণশিল পোৱা যায়। বিলাতী মাটি প্ৰস্তুত কৰিবলৈ চূণশিল ব্যৱহাৰ কৰা হয়। চূণশিল কি কামত ব্যৱহাৰ কৰা হয়? উত্তৰ হ'ব বিলাতী মাটি প্ৰস্তুত কৰিবলৈ চূণশিল ব্যৱহাৰ কৰা হয়। বোকাজানৰ বিলাতী মাটি উদ্যোগত কয়লাজানৰ পৰা অনা চূণশিল ব্যৱহাৰ কৰা হয়। চূণশিলৰ পৰা চক পেঞ্চিল, দাঁত ঘঁহা দ্ৰব্য, ৰং আদি প্ৰস্তুত কৰা হয়। চূণশিলৰ পৰা কি কি প্ৰস্তুত কৰিব পাৰি? উত্তৰ হ'ব দাঁত ঘঁহা দ্ৰব্য, মানে যিটো আমি কলগেট ইউজ কৰোঁ বা টুথপেষ্ট ইউজ কৰোঁ, সেই টুথপেষ্ট, চক পেঞ্চিল, বৰ্ডত লিখিবৰ কাৰণে ব্যৱহাৰ কৰা বগা ৰঙৰ চক পেঞ্চিল, আৰু ৰং প্ৰস্তুত কৰা হয় কিহৰ পৰা? চূণশিলৰ পৰা। দফাটো আমি আকৌ এবাৰ চাম। অসমৰ চূণশিল হৈছে অসমৰ আন এবিধ খনিজ সম্পদ। চূণশিল অসমৰ কোন কোন ঠাইত পোৱা যায়? ডিমা হাছাও জিলাৰ উমৰাংচু আৰু কাৰ্বি আংলং জিলাৰ কয়লাজান আৰু দিলাই পাহাৰত চূণশিল পোৱা যায়। প্ৰশ্ন যদি সোধে তোমালোকক অসমৰ কোন কোন ঠাইত চূণশিল পোৱা যায়, ইয়াৰ উত্তৰত তোমালোকে লিখিব লাগিব ডিমা হাছাও জিলাৰ উমৰাংচু আৰু কাৰ্বি আংলং জিলাৰ কয়লাজান আৰু দিলাই পাহাৰত চূণশিল পোৱা যায়। ইয়াত আৰু এটা প্ৰশ্ন আছে, চূণশিল কি কামত ব্যৱহাৰ কৰা হয়? উত্তৰ হ'ব বিলাতী মাটি প্ৰস্তুত কৰিবলৈ চূণশিল ব্যৱহাৰ কৰা হয়। বোকাজানৰ বিলাতী মাটি উদ্যোগত কয়লাজানৰ পৰা অনা চূণশিল ব্যৱহাৰ কৰা হয়। আৰু এটা প্ৰশ্ন ইয়াত ওলাইছে চোৱা, চূণশিলৰ পৰা কি কি প্ৰস্তুত কৰিব পাৰি? উত্তৰ হ'ব চূণশিলৰ পৰা চক পেঞ্চিল, দাঁত ঘঁহা দ্ৰব্য, ৰং আদি প্ৰস্তুত কৰিব পাৰি। গতিকে ইয়াত এইটো দফাৰ পৰা আমাৰ 3টা প্ৰশ্ন ওলালে। প্ৰথম প্ৰশ্নটো হ'ল অসমৰ কোন কোন ঠাইত চূণশিল পোৱা যায়? উত্তৰত লিখিব লাগিব অসমৰ ডিমা হাছাও জিলাৰ উমৰাংচু আৰু কাৰ্বি আংলং জিলাৰ কয়লাজান আৰু দিলাই পাহাৰত চূণশিল পোৱা যায়। দ্বিতীয় প্ৰশ্নটো হ'ল চূণশিল কি কামত ব্যৱহাৰ কৰা হয়? উত্তৰ হ'ব বিলাতী মাটি প্ৰস্তুত কৰিবলৈ চূণশিল ব্যৱহাৰ কৰা হয়। 3 নম্বৰ প্ৰশ্নটো পোৱা হ'ল ইয়াত যে চূণশিলৰ পৰা কি কি প্ৰস্তুত কৰিব পাৰি? ইয়াৰ উত্তৰ হ'ব চূণশিলৰ পৰা চক পেঞ্চিল, দাঁত ঘঁহা দ্ৰব্য, ৰং আদি প্ৰস্তুত কৰিব পাৰি বা প্ৰস্তুত কৰা হয়। এতিয়া তোমালোকে এই দফাটোৰ তলতে চোৱা কেইটামান প্ৰশ্ন তোমালোকক দিয়া হৈছে, লিখা হৈছে উত্তৰ লিখা। ইতিমধ্যে তোমালোকে এই প্ৰশ্ন উত্তৰখিনি কৰিছা। তোমালোকক মই আগৰ খনিজ সম্পদৰ প্ৰকাৰকেইটা পঢ়াওঁতে এই প্ৰশ্ন উত্তৰকেইটা তাত সোমাইছিলে। অসমৰ কোন কোন ঠাইত খাৰুৱা তেল পোৱা যায়? অসমৰ ৰুদ্ৰসাগৰ, লাকুৱা, মৰাণ, হুগ্ৰীজান, নামৰূপ, এইবিলাক ঠাইত খাৰুৱা তেল পোৱা যায়। ইতিমধ্যে তোমালোকে কৰিছা এই প্ৰশ্নটোৰ উত্তৰ। অসমৰ কোন কোন ঠাইত কয়লাৰ খনি আছে? অসমৰ কোন কোন ঠাইত কয়লাৰ খনি আছে? আমি ইতিমধ্যে এই প্ৰশ্নটোৰ উত্তৰ কৰিছিলোঁ। লিডু, তাৰপিছত মাকুম। আৰু 3 নম্বৰ প্ৰশ্নটো যিটো আমি এইটো দফাত পাইছোঁ, অসমৰ কোন কোন জিলাত চূণশিল পোৱা যায়? ইতিমধ্যে তোমালোকক উত্তৰটো মই দিছোঁ যে অসমৰ ডিমা হাছাও জিলাৰ উমৰাংচু আৰু কাৰ্বি আংলং জিলাৰ কয়লাজান আৰু দিলাই পাহাৰত চূণশিল পোৱা যায়। এতিয়া তোমালোকক যদি এনেকৈও সোধে অসমৰ চূণশিল পোৱা জিলা দুখনৰ নাম কি? তেতিয়া উত্তৰত তোমালোকে লিখিব লাগিব ডিমা হাছাও আৰু কাৰ্বি আংলং। আশা কৰিছোঁ তোমালোকে দফাটো বুজি পাইছা আৰু ইয়াৰ যিখিনি গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ মই তোমালোকক কৈ গ'লোঁ, সেইখিনি তোমালোকে বহীত লিখি পেলাই গ্ৰুপত মোলৈ ফটো পঠিয়াই দিবা আৰু প্ৰশ্ন উত্তৰবিলাক মুখস্থ কৰিবা আৰু আগৰখিনিও মুখস্থ কৰিবা পৰীক্ষাৰ কাৰণে সাজু হ'বলৈ। এতিয়া তোমালোকক আজিৰ ক্লাছটো ইমানতে এৰিছোঁ। কাইলৈ ক্লাছত আমি চূণশিলৰ পিছৰ আৰু শেষৰ যিটো দফা
সেই দফাটো আলোচনা কৰিম। তাৰপিছতে আমাৰ পাঠটো শেষ হ'ব। তাৰপিছতে আমি প্ৰশ্নাৱলীখিনি আলোচনা কৰিম। ধন্যবাদ।